Dear students, welcome to my channel Aafano Guide. আজিৰ এই ভিডিঅ'টো যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 বৰ্ষৰ জিএনএম নাৰ্ছিং এন্ট্ৰেন্স এক্সাম দিব ইহঁতৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম সায়েন্স পাৰ্টৰ কিছুমান ইম্পৰ্টেণ্ট MCQ তোমালোকে মনোযোগেৰে চাবা। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়া হোৱাটছএপ গ্ৰুপত জইন হোৱা নাই তোমালোকে হোৱাটছএপ গ্ৰুপত জইন হৈ ল'বা, কাৰণ তাতে বিভিন্ন ধৰণৰ নোটছ PDF দিয়া হয়। বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট MCQ নোটছ আৰু PDF পাবলৈ হ'লে তোমালোকে হোৱাটছএপ গ্ৰুপত জইন হৈ ল'বা, আৰু হোৱাটছএপ গ্ৰুপৰ লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে। এতিয়া আমি আৰম্ভ কৰোঁ। Which of the following does not involve a chemical reaction? তলৰ কোনটোত ৰাসায়নিক বিক্ৰিয়া ঘটা নাই? এটো হৈছে তোমাৰ melting of candle। তলৰ কোনটো গ্ৰানেন্দ্ৰিক সূচক হয়? এটো হৈছে ভেনিলা। Which type of medicine is used for the treatment of indigestion? অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়? এটো হৈছে অপচন বি এন্টাচিড অম্লনাশক। মানুহৰ পাকস্থলীৰ ৰসত থকা এচিডবিধ হৈছে HCl হাইড্ৰক্লৰিক এচিড। দাঁতৰ এনামেল তলৰ কোনটো যৌগৰ দ্বাৰা গঠন হয়? এটা হৈছে ক্যালসিয়াম ফসফেট, অপচন এ ক্যালসিয়াম ফসফেট। যিবিলাক পদাৰ্থৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গন্ধৰ পৰিৱৰ্তন ঘটে সেইবিলাক পদাৰ্থ হ'ল কি? অপচন এ গ্ৰানেন্দ্ৰিক সূচক। তলৰ কোনটো আটাইতকৈ ঘাত সহনশীল ধাতু? সেইটো হৈছে গোল্ড সোণ। Which of the following metals is in liquid state at room temperature? সাধাৰণ উষ্ণতাত তলৰ কোনটো ধাতু তৰল অৱস্থাত পোৱা যায়? এটা হৈছে ডি অপচন ডি মাৰ্কাৰী। Which of the following non-metals is in a liquid state at room temperature? সাধাৰণ উষ্ণতাত তলৰ কোনটো অধাতু তৰল অৱস্থাত থাকে? এটা হৈছে ব্ৰমিন, অপচন বি। এটা লাষ্ট ইয়াৰ আছিল। The most abundant metal in the earth crust is পৃথিৱীৰ খোলাত আটাইতকৈ বেছিকৈ থকা ধাতুবিধ হ'ল এটো হৈছে অপচন সি এলুমিনিয়াম। Which of the following non-metals is a good conductor of electricity? তলত দিয়া কোনটো ধাতু বিদ্যুতৰ সুপৰিবাহী? এটা হৈছে গ্ৰেফাইট। গ্ৰেফাইট ধাতুটো হৈছে বিদ্যুতৰ সুপৰিবাহী। Which of the following method is suitable to prevent an iron frying pan from rusting? লোড তাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হয়? এটা হৈছে জিংকৰ প্ৰলেপ দিয়া। এমিবাই তাৰ চৌপাশৰ পৰা ডেছৰ সহায়ত খাদ্যবস্তু সংগ্ৰহ কৰে আৰু খাদ্য ৰিক্তিকাৰ সৃষ্টি কৰে। এইটো হৈছে চিউডোপডিয়া কুটপট। জাইলেম টিস্যু অফ দ্য প্লেন্টস আর রেসপন্সিবল ফর উদ্ভিদৰ জাইলেম কলাৰ দায়িত্ব হ'ল এটা হৈছে পানীৰ পৰিবহণ কৰা, ট্ৰান্সপোৰ্টেশ্যন অফ ৱাটাৰ। To drive the reaction endothermic process in the cell use কোষত এণ্ডোথাৰ্মিক বিক্ৰিয়া সংঘটিত কৰাৰ বাবে কোষে ব্যৱহাৰ কৰে। এটো হৈছে অপচন সি ATP। ATPৰ ফুল ফৰ্ম আহিব পাৰে এডিনোসাইন ট্ৰাইফসফেট। The breakdown of pyruvate to give carbon dioxide, water and energy takes place in pyruvate অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়। এটা হৈছে অপচন সি মাইট্ৰকন্ড্ৰিয়াত। Anaerobic respiration takes place in অবাত শ্বসন সংঘটিত হয়। এটা হৈছে তোমাৰ সাইটোপ্লাজমত, অপচন ডি সাইটোপ্লাজমত হ'ব। The name of the enzyme that converts starch into the simple sugar is শ্বেতসাৰক সৰল চেনিলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম হৈছে তোমাৰ এমাইলেজ। এটা হৈছে তোমাৰ স্পেকমোমেনোমিটাৰ is a device used to measure। স্পেকমোমেনোমিটাৰ এবিধ যন্ত্ৰ যাক মানুহৰ জুখিবলৈ ব্যৱহাৰ কৰা হয়, মানুহৰ দেহ জুখিবলৈ ব্যৱহাৰ কৰা হয়। এইটো হৈছে কি অপচন এ ৰক্তচাপ। The gap between two neuron is called দুটা নিউৰনৰ মাজৰ খালী ঠাইক কি বুলি কোৱা হয়? এইটো লাষ্ট ইয়াৰত আহিছিল সাইনেপছ। Which of the following hormone promotes cell division in plants?
এইটো হৈছে তোমাৰ সাইটোকাইনিন অপশ্যন এ কিছুমান ঐচ্ছিক কাৰ্য যেনে এডাল চিধা ৰেখাত খোজ কৰা চাইকেল চলোৱা পেঞ্চিল এডাল ধৰি নিয়ন্ত্ৰণ কৰা পশ্চাৎ অংশটো হ'ব এইটো অপশ্যন এ চেৰিবেলাম ডক্টৰ suggested Dhiman's mother to take injection of insulin. Insulin hormone is secreted by the glands. এইটো হ'ব তোমাৰ অগ্নাশয় পেনক্ৰিছ শৰীৰৰ ভংগিমা আৰু সমতা নিয়ন্ত্ৰণ কৰে এটা অপশ্যন হৈছে ইয়াৰ অপশ্যনটো হৈছে চেৰিবেলাম Which of the following is a plant hormone? তলৰ কোনটো এবিধ উদ্ভিদ হৰমন হয় এইটো হৈছে তোমাৰ অপশ্যন ডি সাইটোকাইনিন এগৰাকী মহিলাই অনিয়মীয়া ঋতুচক্ৰত ভুগি আছে আৰু কোনটো বিকল্পই এণ্ড্ৰক্ৰাইন গ্ৰন্থিৰ পৰা মহিলাগৰাকীৰ শৰীৰত অভাৱ হোৱা হৰমনটো দেখুৱাইছে এইটো হ'ব তোমাৰ অপশ্যন এ estrogen the plant hormone that helps in the elongation of internodes is উদ্ভিদৰ হৰমন যি কাণ্ডৰ বৃদ্ধিত সহায় কৰে এটা জিব্বাৰেলিন sunflower follows the sun and moves from the east to west throughout the day the movement is an example of সূৰ্যমুখী ফুল সূৰ্যৰ প্ৰতি সঁহাৰি দি দিনটোত পূবৰ পৰা পশ্চিমলৈকে ঘূৰে এই চলনটো হৈছে তোমাৰ ফটোট্ৰপিজম Which of the following hormones requires iodine for synthesis? এইটো বতলৰ কোনটো হৰমন সংশ্লেষণৰ বাবে আয়োডিনৰ আৱশ্যক হয় এটা থাইৰক্সিন অপশ্যন ডি Which plant hormone causes leaf fall in plant এটা আছে তোমাৰ অপশ্যন সি অ্যাবসিসিক অ্যাসিড Name of the first plant hormone discovered এটা আছে উদ্ভিদদেহত প্ৰথমে আৱিষ্কাৰ হোৱা হৰমনবিধৰ নাম হ'ল এটা আছে অপশ্যন বি অক্সিন The growth of the pollen tube towards the ovule is due to the chemotrophism ডিম্বকৰ দিশত পৰাগ নলীৰ বৃদ্ধি হোৱাটো কি হ'ব chemotrophism Single cell animals like amoeba reproduce by the process of amoeba দ্বাৰা এককী প্ৰাণীয়ে দেশ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজনন কৰে এটি আছে দ্বি বিভাজন বাইনাৰী ফিউজন The anther contains পৰাগধানীত থাকে এটো হৈছে তোমাৰ পৰাগৰেণু অপশ্যন ডি পৰাগৰেণু Which of the following is not a part of the female reproductive system of the human beings? এটো ইয়াৰ ভিতৰত কোনটো হ'ব অপশ্যন বি A sexual reproduction takes place through the budding in yeast option C yeast হ'ব Found in pollen sac পরাগধানী পোৱা যায় এটা পরাগরেণু ডি ক্রোমোজোম নাম্বার ইন জাইগট যোজন কোষত ক্রোমোজোমৰ সংখ্যা হৈছে অপশ্যন বি 2n The fusion of the sperm and ovule is called the শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনক কি বুলি কোৱা হয় ফাৰ্টিলাইজেশ্যন নিষেচন বুলি কোৱা হয় The sticky part of the flower where pollen grains stick is called পৰাগৰেণুৰ আবদ্ধ কৰা ফুলৰ আঠালতীয়া অংশটোক কি বুলি কোৱা হয় গৰ্ভমুণ্ড বুলি কোৱা অপশ্যন সি স্টিগমা Which of the following does not fall under the Mendel's law of inheritance? এটো হৈছে তলৰ কোনটো মেণ্ডেলৰ বংশগতিৰ সূত্ৰত নপৰে এটো হৈছে তোমাৰ অপশ্যন ডি প্ৰাকৃতিক নিৰ্বাচন ন্যাচাৰাল সিলেকশন এটা ডারউইনৰ হয় Which of the following controls the trace of characteristics এটো হ'ব অপশ্যন এ জিন
জীৱৰ অংগৰ উৎপত্তি বেলেগ আৰু কিন্তু দেখাত একে আৰু একে কাৰ্য সম্পূৰ্ণ হয় সমবৃত্তি বা এনালগাছ অবতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্বটো অহত থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ হোৱা গ'ল লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব লাগিব লক্ষ্যবস্তুৰ অৱস্থানটো তোমাৰ অপশ্যন ডি মেৰু আৰু তাৰ মুখ্য ফোকাছৰ মাজত হ'ব লাগিব SI ইউনিট অফ দ্য পাৱাৰ অফ লেন্সৰ এইটো অপশ্যন বি ডায়েপ্টাৰ বগা পোহৰ প্ৰিজমত আপতিত হৈ 7টা ৰঙত বিভক্ত হোৱা পৰিঘটনাক কি বুলি কোৱা হয় অপশ্যন বি বিচ্ছুৰণ The relation between radius of curvature and the focal length of a spherical mirror is এখন গোলাকাৰ দাপোনৰ বাছ ব্যাসাৰ্ধ আৰু ফোকাছ দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কটো হৈছে এইটো হ'ব অপশ্যন বি হ'ব ইয়াৰ হ'ব অপশ্যন বি অলপ ক্ৰিটিকেলি দিছে 2F যেটো দাপন এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় আৰু দাপনখন কেনেকুৱা হ'ব পাৰে এইটো হৈছে তোমাৰ অপশ্যন ডি হয় সমতল দাপন নতুবা উত্তল দাপন হ'ব মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান হ'ল ৰেটিনা অক্ষিপট এটা লাষ্ট ইয়াৰ আহিছিল হোৱাট ইজ দ্য কালাৰ অফ দ্য ক্লিয়াৰ স্কাই ব্লু হোৱাট ইজ দ্য কালাৰ অফ দ্য ক্লিয়াৰ স্কাই ব্লু মুকলি আকাশৰ ৰং নীলা হয় কিয় কাৰেক্ট অপশ্যন ডি টু স্কেটাৰিং অফ লাইট পোহৰৰ বিক্ষেপণৰ বাবে যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিবা